মহাসভা জাতীয় মহাসভায় আহ্বান কৰা সংবাদমেলটো উদ্দেশ্যিত হৈছে যে শেহতীয়াভাৱে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আমাৰ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ সাংসদ নিশীথ প্ৰামাণিকক কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী হিচাপে মনোনীত কৰিছে। তাৰ কাৰণে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু নিশীথ প্ৰামাণিকক আমি কোচবিহাৰ জাতীয় মহাসভায় আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আজি নিশীথ প্ৰামাণিক প্ৰশাসকৰ সন্তান হোৱা কাৰণেই হয়তো আজি অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে যে নিশীথ প্ৰামাণিক ভাৰতীয় নাগৰিক নহয়, তেওঁ বাংলাদেশৰ নাগৰিক। তেওঁ পশ্চিমবংগত পঢ়া শুনা কৰিবলৈ আহি পৰৱৰ্তী সময়ছোৱাত ইয়াৰ স্থায়ী বাসিন্দা হয় আৰু ৰাজনৈতিক ক্ষেত্ৰখনত যোগদান কৰি সাংসদ নিৰ্বাচিত হয়। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে ৰিপুণ বৰা ডাঙৰীয়াই এজন পশ্চাদমুখীৰ সন্তান। তেওঁ জানে যে আজি 5 দশক ধৰি অসমৰ পশ্চাদমুখীসকলে অনুষ্ঠিত জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে। কিন্তু আজি ৰাজ্যসভাৰ সাংসদ হিচাপে এই বিষয়টো আজি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিব লাগিছিল যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰ চৰকাৰ হ'লেই অসমৰ 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব। তেখেতৰ নেতৃত্বত 5 বছৰ কাৰ্যকাল পূৰ্ণ হৈ দ্বিতীয়টো কাৰ্যকাল হ'ল আজি প্ৰায় 7 বছৰ হয়। তো এই সময়ছোৱাতো আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে পশ্চাদমুখীসকলক দিয়া সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰে। এই প্ৰশ্নটো ৰিপুণ বৰাই আজি কৰিব লাগিছিল। আজি অসম আৰু পশ্চিমবংগক বিভাজন কৰি ঐতিহাসিক মমতাবোৰৰ দাবীত আজি পৃথক ৰাজ্য আমি বিচাৰিছোঁ যে এইটো কেতিয়া সমাধান হ'ব, এই কথাটো আজি ভাৰতৰ প্ৰধানমন্ত্ৰীক আজি প্ৰশ্ন কৰিব লাগিছিল। কিন্তু তাকে প্ৰশ্ন নকৰি আজি এগৰাকী দায়িত্বশীল সাংসদ হৈ এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ এখন ৰাজ্যৰ সভাপতি হৈ আজি আমাৰ প্ৰতিবেশী ৰাজ্যৰ এগৰাকী সাংসদ বাংলাদেশী নে ভাৰতীয় নে কি সেই লৈ তেওঁ আজি প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু ৰিপুণ বৰা ডাঙৰীয়াই ভালকৈ জানে যে আজি কেন্দ্ৰীয় চৰকাৰে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল গৃহীত কৰি আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট আজি এক হৈ গৈছে। যেতিয়া আমাৰ ভাৰতৰ প্ৰতিবেশী যিকেইখন আমাৰ ৰাষ্ট্ৰ আমাৰ আফগানিস্তান, পাকিস্তান, বাংলাদেশ আদিৰ পৰা যদি কোনো হিন্দু লোক ভাৰতত আহিছে তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰিব। গতিকে তেওঁ পূৰ্বেই এই পশ্চিমবংগত আহি থিতাপি লৈছিল, ইয়াৰ নাগৰিকত্ব লৈছে আৰু সেই নাগৰিকত্ব লাভ কৰাৰ পিছত তেওঁ আজি ৰাজনৈতিক ক্ষেত্ৰখনক প্ৰদাপন কৰি আজি তেওঁ সাংসদ হৈ আজি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে। ইয়াত আৰু প্ৰশ্ন কৰিব লগা নাই। কিন্তু আমি দুখ পাইছে যি সময়ত আজি কংগ্ৰেছে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল হিচাপে আজি প্ৰধান বিৰোধী দল হিচাপে যিবিলাক মূল ইছ্যু যিবিলাক কথা ক'ব লাগিছিল সেইবিলাক তুলি ধৰি লয়। গতিকে দেখিছোঁ যে আজি কংগ্ৰেছ দলটোৱে আজি বিগত সময়ছোৱাত তেওঁলোকৰ নেতৃত্বত পশ্চাদমুখী জনজাতিকৰণ কৰিবলৈ তেওঁলোকে চৰম প্ৰতাৰণা কৰিলে। তাৰ প্ৰতিফলন তেওঁলোকে আজি দুবাৰকৈ অসম বিধানসভা নিৰ্বাচন পাইছে আৰু আজি পশ্চাদমুখীসকলে আজি বছৰ বছৰ ধৰি আন্দোলনৰ জৰিয়তে আজি কমতাপুৰ ৰাজ্যৰ দাবী আমি অনুষ্ঠিত জনজাতিকৰণৰ দাবী কৰি আহিছোঁ। এইটো সমাধান কৰিবৰ কাৰণে আজি তেওঁ ৰাজ্যসভাৰ মজিয়াতে হওক বা আজি তেওঁলোকৰ দলটোৱে লোকসভাৰ মজিয়াতে হওক আৰু আজি অসম বিধানসভাত তেওঁলোকে যিদৰে আজি সদৰে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকা তেওঁলোকে পালন নকৰে। বৰঞ্চ আজি পশ্চাদমুখী এগৰাকী আজি সুসন্তানে আজি কেন্দ্ৰীয় আজি মন্ত্ৰিত্ব লাভ কৰিছে, তাক লৈ তেওঁলোকে আজি হিংসাত তেওঁলোকে আজি জড়িত হৈছে আৰু আজি তেওঁৰ নাগৰিকত্বক লৈ আজি তেওঁলোকে প্ৰশ্ন যে আমি পশ্চিম জাতীয় মহাসভাই কংগ্ৰেছৰ এই কাৰ্যক ৰিপুণ বৰা ডাঙৰীয়াৰ এই প্ৰশ্নক আমি তীৰ্যকভাৱে আমি সমালোচনা কৰিছোঁ আৰু অনাগত দিনত পশ্চাদমুখীৰ সন্তান বা পশ্চাদমুখী জনগোষ্ঠীৰ কথা কংগ্ৰেছ দলটোৱে কোৱাৰ যিটো নৈতিক অধিকাৰ সেই নৈতিক অধিকাৰটো নাই। আৰু সেইকাৰণে আমি কৈছোঁ যে ৰিপুণ বৰা আজি পশ্চাদমুখীয়ে নিজকে সন্তান বুলি কয়। যে আজি তেওঁ এগৰাকী পশ্চাদমুখী সন্তান ভাৰতীয় নহয় বুলি বাংলাদেশী বুলি যিটো প্ৰস্তাৱ উত্থাপন কৰিছে, ইয়াৰ জৰিয়তে আমাৰ মনলৈ এইটো প্ৰশ্ন আহিছে যে ৰিপুণ বৰা আচলতে প্ৰকৃতাৰ্থত পশ্চাদমুখীৰ সন্তান হয় নে নহয়। তেওঁ যদি প্ৰকৃতাৰ্থত পশ্চাদমুখী সন্তান আছিল গতিকে সেই জনগোষ্ঠীৰে এগৰাকী ব্যক্তি সাংসদ হৈ আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ স্থান লাভ কৰাত তেওঁৰ আজি আপত্তি কৰিব লগা ক'ত আছে।
আজি সুদীৰ্ঘ দিন হ'ল কংগ্ৰেছে আজি কেইবা দশক আজি কেন্দ্ৰ ৰাজ্যৰ শাসন কৰিলে আজিলৈকে কোচ ৰাজবংশীৰ কোনো এগৰাকী সন্তানক আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত কিন্তু স্থান দিয়া নাছিল আজি পশ্চিমবংগৰ এগৰাকী সন্তানক কোচ ৰাজবংশীৰ সন্তানক আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিছে গতিকে আমি গৌৰৱান্বিত হৈছোঁ যে আমাক আজি ন্যায় প্ৰদান কৰিছে গতিকে আমি ভাবোঁ যে কোচ ৰাজবংশী সকলক ক্ষমতাবোৰ ৰাজ্যৰ দাবীটোক ৰাষ্ট্ৰীয়ভাৱে সমাধান কৰাৰ ক্ষেত্ৰত অনুচ্ছেদ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে যিদৰে আমাক অভিনন্দন কৰিছে প্ৰতিশ্ৰুতি সেই কথাটোক লৈ আজি ৰিপুণ বৰা ডাঙৰীয়া বা তেওঁলোকৰ দলটোৱে আজি লোকসভা ৰাজ্যসভা অসম বিধানসভাত তেওঁলোকে আজি মাত মাতক এই চৰকাৰে তেওঁলোকে হেঁচা দিয়ক আজি অসম বিধানসভাত এই প্ৰশ্ন উত্থাপন কৰক আজি অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে মইতো দেখা নাই আজি এই মুহূৰ্তলৈকে কোচ ৰাজবংশী সম্পৰ্কত তেওঁলোকৰ স্পষ্ট মনোভাৱ তেওঁলোকৰ আজি এগৰাকী বিধায়কে জনজাতিকৰণৰ প্ৰশ্নটো কৰিছিল যদিও কিন্তু তেওঁলোকৰ দলীয়ভাৱে এই 6জনক জনজাতিকৰণ কৰাৰ পৰিস্থিতি কি এই কথা তেওঁলোকে আজি স্পষ্ট কৰা নাই গতিকে ৰিপুণ বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে সাংসদ হিচাপে তেওঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া এই দাবীসমূহ আজি তেওঁ মান মাতক অন্যথা ভাবিম যে কোচ ৰাজবংশী জনগোষ্ঠীক উপলুঙা কৰিবৰ কাৰণে আজি কংগ্ৰেছ দল বাৰে বাৰে আমাক এনেকুৱা ধৰণৰ চলানাময় কথাৰে কৰিছে সেইটো আমি প্ৰতিপালন কৰোঁ